ঐ ৮টা বাজি পাৰ হ'ল দেখোন। তুই যে এতিয়াও ঘুমাই আছা, স্কুলত যাব লগা টাইম হোৱা নাই নেকি তোৰ? আজি নাযাওঁ নেকি তাকে ভাবি আছো। কিয় নাযাওঁ আজি তুই স্কুলত? ইমান দিন পাছত আজি বৰষুণ পৰিছে, ভাবছো আজি গোটেই দিন টোপনিয়ে মাৰি থাকিম। তোক ডেইলি ডেইলি খালি বাহানা লাগে না? ডেইলি ডেইলি স্কুলত কিয় যাব লাগে হা? সেই বই মাখাকে লৈ লৈ হেনে মই স্কুলত যাব নোৱাৰো। আজি মই গোটেই দিন টোপনি মাৰি থাকিম। হ'ব নাজানে, স্কুলত যদি হোমৱৰ্ক দিয়ে মোক নুসুধবি, কি কি পঢ়বা দিছে মোকো দেখাটো, মই দেখাব পাৰবা নহয়। হে নালাগে যে তুই মোক কবা, মই মোৰ বান্ধৱীগিলাক ফোন কৰি হেনে সুধিম দে। তোৰ বান্ধৱীগিলাই মোক ফোন কৰি হেনে সুধে, তই আৰু তোৰ বান্ধৱীগিলাক কি সুধবি মই ভাল কৰি জানো দে। তই জানা তোৰ লগৰ কেইটাও হেনে। খবৰদাৰ যদি মোৰ বান্ধৱীক লৈ হেনে কিবা কোৱা। হ'ব নকওঁ। আৰু স্কুলত যদি নাযা তেনেহ'লে যা, মাৰ অলপমান হেল্প কৰি দি। ঘৰত ৩-৪টা কৰি মিস্ত্ৰী আছে, ঘৰত কিমান কাম। তই যদি স্কুলত নাযা তেনেহ'লে এনে থাকি কি কৰিবি? যা অলপমান হেল্প কৰি দি। মই ভাবিলোঁ আজি স্কুলত নাযাওঁ, ঘৰত আজি ভাল কৰি টোপনি মাৰিম, আৰু তই মোক কামৰ কাৰণে অৰ্ডাৰ দি আছা হা? ঐ তোক মই কামৰ অৰ্ডাৰ দিয়া নাই, মই কৈছোঁ অলপমান মাৰ হেল্প কৰি দি হা, সেইখিনিও তই কৰিব নোৱাৰা নেকি? আৰু মই কিছু কৰিব পাৰবা নহয়। নল্লি হ'ব হা? আৰু মই স্কুলৰ পৰা আহি যাতে ৰুম চাফা দেখা পাওঁ, কি অৱস্থা কৰি ৰাখছে ৰুমটাৰ। খবৰদাৰ যদি এনা কৰি ৰুম ৰাখবা লাগিল তেনেহ'লে এই ৰুমত তুই আৰু নুসুমাবি। তই মোৰ লগত তৰ্ক কৰি নাথাকবি কৈছোঁ। তোৰ লগত তৰ্ক কৰাৰ মোৰ কোনো ইচ্ছা নাই, মই যি কৈছোঁ তাকে যাতে শুনা। খবৰদাৰ তই মোক কামৰ অৰ্ডাৰ নিদিবি, মই তোৰ কথা কিছু নুশুনো। মই তোক কামৰ অৰ্ডাৰ দিয়া নাই, মোৰ ৰুম চাফা কৰি ৰাখবি সেইটোৱে কৈছোঁ, নহ'লে আজিৰ পৰা তুই বেলেগ ৰুমত সোমাবি, মোৰ ৰুমত নাযাতে নুসুমা। এতিয়া কি একলা তোৰ ৰুম হা? মোৰ নহয়, এতিয়া মোৰো ৰুম হয়। তোৰ নিচিনা লেতেৰা পেতেৰা আপিক মোৰ ৰুমত নাৰাখোঁ, খবৰদাৰ কৈছোঁ আজিৰ পৰা যাতে তই বেলেগ ৰুমত থাকা। তই কাক লেতেৰা ক'ব আহিছা হা? তই নিজৰ ফালে চা আৰু মোৰ ফালে চা, তো চা একবাৰ কাক লেতেৰা দেখা যায়। 15 কেজিমান মেকআপ ঘঁহি মুখখানক বগা কৰি ৰাখিলি সিটাকে চাফা বুলি নকয়, বুজিছা? তই কিন্তু বেছি বেছি কৈ আছা। তোৰ লগত তৰ্ক কৰি থাকিলে মোৰ হবা নহয়, মই স্কুলত যাম, আৰু তই যাতে গোটেই ঘৰৰ কাম ভাল কৰি কৰা কৈছোঁ, নহ'লে আহিলে কথা বেয়া হ'ব। খালি ইটা কৰ সিটা কৰ, ইটা কৰ সিটা কৰ, কোনো এটা টাইমতে মোক শান্তিত থাকবা নিদিব। ভাবছিলোঁ আজি ভাল কৰি টোপনি মাৰিম, নাই সিটাও নহ'ল। ঘৰত থাকিলে দেখোন কাম কৰি মৰবা লাগব, ময়ো স্কুলতে যাওঁ দে, কাই ইমান কাম মাখা কৰিব, মই নৰোঁ। সেই স্কুলত নাযাম বুলি আজি হোমৱৰ্ক গিলানো কৰা নহ'ল মোৰ, এতিয়া কি কৰিম, টাইমতো নাই। যেনেকে নহওক ৰিংকিকে পটে পটে তাৰ পৰা নোটছগিলান কপি কৰিব লাগব স্কুলত যাই, দিয়ে না নেদেবা, কাজিয়াটো কৰিলেও নেদে কিজানি, জোৰ কৰি হ'লেও ল'ম। টোপনিও মাৰা নহ'ল, হোমৱৰ্কো কৰা নহ'ল, মল্লো যা আজি মই। ময়ো যাম, তই নাযাবি। গা পা ধোৱাৰ টাইম নহ'ব আজি, এনেকে যাম। আহি ভাল কৰি গা ধুম।